নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল এজন ব্যক্তিৰ হাইট অনুসৰি ৱেট কিমান হোৱা উচিত। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আমি সকলোৱে জনাটো প্ৰয়োজনীয় আমাৰ হাইট অনুসৰি ৱেট ঠিকে আছেনে নাই। আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিয়াৰ মেইন কাৰণ হ'ল আমাৰ দেহৰ ৱেট কমি যোৱা আৰু ৱেট বাঢ়ি যোৱাৰ ফলত। স্বাস্থ্য বিশেষজ্ঞসকলৰ টেবুলৰ মতে পুৰুষ আৰু মহিলাসকলৰ হাইট ৱেট বেলেগ বেলেগ ধৰণৰ। যেনে পুৰুষৰ ক্ষেত্ৰত 4 ফুট 6 ইঞ্চ ৱেট 28-35 কেজি ভিতৰত হ'ব লাগে। 4 ফিট 7 ইঞ্চ 30 পৰা 39 কেজি ভিতৰত ৱেট থাকিব লাগে। 4 ফিট 8 ইঞ্চ 33 পৰা 40 কেজি ভিতৰত ৱেট হ'ব লাগে। 4 ফিট 9 ইঞ্চ 35 পৰা 44 কেজি ভিতৰত ৱেট হ'ব লাগে। 4 ফুট 10 ইঞ্চ 38 পৰা 46 ভিতৰত ৱেট হ'ব লাগে। 4 ফুট 11 ইঞ্চ 40 পৰা 50 ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 43 পৰা 53 ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 1 ইঞ্চ 45 পৰা 55 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 2 ইঞ্চ 48 পৰা 59 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 3 ইঞ্চ 50 পৰা 61 ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 4 ইঞ্চ 53 পৰা 65 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 5 ইঞ্চ 55 পৰা 68 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 6 ইঞ্চ 58 পৰা 70 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 7 ইঞ্চ 60 পৰা 74 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 8 ইঞ্চ 63 পৰা 76 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 9 ইঞ্চ 65 পৰা 80 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 10 ইঞ্চ 67 পৰা 83 কেজি ভিতৰত হ'ব লাগে। 5 ফুট 11 ইঞ্চ 70 পৰা 85 কেজি ভিতৰত ৱেট হ'ব লাগে। 6 ফুট 73 পৰা 89 ভিতৰত ৱেট হ'ব লাগে। 6 ফুট 1 ইঞ্চ 75 পৰা 91 ভিতৰত ৱেট হ'ব লাগে। 6 ফুট 2 ইঞ্চ 77 পৰা 93 কেজি ভিতৰত ৱেট হ'ব লাগে। মহিলাসকলৰ ক্ষেত্ৰত হাইট 4 ফুট 6 ইঞ্চ ৱেট 28 পৰা 35 কেজি ভিতৰত হ'ব লাগে। 4 ফুট 7 ইঞ্চ 30 পৰা 37 কেজি ভিতৰত হ'ব লাগে। 4 ফুট 8 ইঞ্চ 32 পৰা 40 কেজি ভিতৰত হ'ব লাগে। 4 ফুট 9 ইঞ্চ 35 পৰা 42 কেজি ভিতৰত ৱেট হ'ব লাগে। 4 ফুট 10 ইঞ্চ 36 পৰা 45 কেজি ভিতৰত ৱেট হ'ব লাগে। 4 ফুট 11 ইঞ্চ 39 পৰা 47 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 40 পৰা 50 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 1 ইঞ্চ 43 পৰা 52 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 2 ইঞ্চ 45 পৰা 55 ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 3 ইঞ্চ 47 পৰা 57 কেজি ভিতৰত হ'ব লাগে। 5 ফুট 4 ইঞ্চ 49 পৰা 60 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 5 ইঞ্চ 51 পৰা 62 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 6 ইঞ্চ 53 পৰা 65 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 7 ইঞ্চ 55 পৰা 67 কেজি ৱেটৰ ভিতৰত হ'ব লাগে। 5 ফুট 8 ইঞ্চ 57 পৰা 70 কেজি ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 9 ইঞ্চ 59 পৰা 72 কেজিৰ ভিতৰত ৱেট হ'ব লাগে। 5 ফুট 10 ইঞ্চ 61 পৰা
75 কেজিৰ ভিতৰত ৱেট হ'ব লাগে 5 ফুট 11 ইঞ্চ 63 পৰা 77 কেজিৰ ভিতৰত ৱেট হ'ব লাগে 6 ফুট 65 পৰা 80 কেজিৰ ভিতৰত ৱেট হ'ব লাগে 6 ফুট 1 ইঞ্চ 67 পৰা 82 ভিতৰত ৱেট হ'ব লাগে 6 ফুট 2 ইঞ্চ 69 পৰা 85 কেজিৰ ভিতৰত ৱেট হ'ব লাগে আজিলৈ ইমানে শেষত ধন্যবাদ থাকিল